हेलो एवरीवन गुड मर्निंग এটা নতুন মিনি ব্লগলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। এফালে পাহি আৰু মই আহি আছো আমাৰ ঘৰৰ পৰা অকনমান আগলৈ থকা এভাগ শিৱ মন্দিৰলৈ। আগতে বাৰু মই ইউটিউবত ভিডিঅ' দিয়া আছে মন্দিৰ ভাগৰ, আপোনালোকে পাৰিলে চাই ল'ব। চাকি বন্তি দিলো, সেৱা ল'লো, তাৰপিছত আহি পালো এয়া ঘৰলৈ আহি পাই এয়া খাবলৈ ল'লো বুট মগু, লগতে এয়া লৈছো ড্ৰাই ফ্ৰুট, কাৰণ মই আজি দিনটো ভাত নাখাওঁ যিহেতু, সেইকাৰণে এনেদৰে খাই আৰু দিনটো থাকিম। আবেলি এয়া ৰাস্তালৈ ওলাই আহিছোঁ আৰু আপোনালোকক মই এয়া দেখাইছোঁ। চাওকচোন বাৰু আকাশখন ইমান বেছি ধুনীয়া লাগিছে নহয়নে? ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ। আৰু এইফালে চাওকচোন আমাৰ পথাৰবিলাকত পানী হৈছে বাৰু দেই। আপোনালোকৰ সেইফালে কেনেকুৱা বাৰু মোক কমেণ্ট বক্সত কমেণ্ট লিখিবচোন। আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে, তেনেহ'লে বাই বাই, লগ পাম মই মোৰ নেক্সট মিনি ভ্লগত।